হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজত এটা নতুন ভ্লগৰ সৈতে স্বাগতম জনালোঁ। তেনেহ'লে আহক দেৰি নকৰোঁ, অতি শীঘ্ৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক বৰ্তমান গাইছতে ৰখিলোঁ আমি, ৰখি পেলাই মানে গাড়ীত তেল খান গ'ল, তেল খান গ'ল তেল খান পিছে মানে নাই মই তহঁতে লৈছে মোক মই পিছত পাওঁ মই আম্বানী নেকি কি যাবি নুঠিলো তাতে 200 টকা ক'ত যাব 200 টকা মই প্ৰথমবাৰ 200 টকা খান দিলো তাক কিন্তু 200 দিব লাগিব আমি তো না যাও নহয় 200 টকা দিছে নহয় মাক থাকে চুই তেল এতিয়া তেলটো ভৰাম তেলটো লৈ আজা নাম গাড়ী পে এইটো ৰালি হ'ব না এইটো নালগে এইটো বহুত ডাঙৰ হ'ব কাৰণ টাংকিটো বহুত সৰু তেল ভৰা তালটো ডাঙৰ তেল চেল ভৰা সব শেষ ক্লিয়াৰ এতিয়া বৰ্তমান আমি আগত দি যাই মানে গাইস তেল যদি গাড়ীত তেল নভৰাও যাব ইংগিত আজি কিন্তু জিৰিপেক বয়া পাৰিম গাইছ মই অলপমান তামোলো আশা দিছিলোঁ আৰু গাঁওখন গ'লে যায়ো মানে মেমাক চাই আহোঁ তেনেকুৱা হেৰি ভিডিঅ'টো আৰু আপোনালোকক দেখুৱাই আছোঁ মানে অলপ জেগা পালোঁ মইতো এনে কেমেৰাটো মই ধৰিছোঁ বাকী আছে দুটাই ৰাজিবলৈ ধৰোঁ কেমেৰা কিন্তু আজি ভাল ভাল হ'ব গাইছ তামোল যদি নাপাওঁ তামোলৰ আশা দিছোঁ মই টাইমত বস্তু নাপাই এতিয়া কৈছে ৰিমনাপত চাব দিছে আমাক নেটত চালি কি হ'ব নেটত চালি কি হ'ব নেটত চালিও উত্তৰটো দেখাব মই ফোন কৰোঁ মামাক লোকেশ্যনটো দিবা দিয়ক টাইমতে বস্তু নাপাই গাইছ চাওঁ বাকী আৰু কিন্তু নাই গাড়ী কিন্তু কৈছে নাই ৰাস্তা কিবা না এই তেল নভৰালি হ'ব মুঠি কি দি মুঠি নাই কৰিব লাগিব বলকতে বেছি সময় নাই প্ৰায় 4 কিলোমিটাৰমান আহিব হা এতিয়া বৰ্তমান আৰু প্ৰায় 1 কিলোমিটাৰমান আছে 1 কিলোমিটাৰমান এবাৰ আমি জিৰে ফাৰে মন্দিৰতে ঘৰ পাম বা আপোনালোক আৰু সম্পূৰ্ণ কৰি আগে দেখুৱা আহক দেৰি নকৰোঁ আহক এতিয়া মানে মাইমাকতে তাৰ পৰা ওলাই আহিলোঁ মাইমাকৰ ঘৰ চৰ দেখুৱাব নলগৈ এনেকৈ মানে গাইছে মানে মাইমাকটোৱে যে ক'ৰবাত আলু খাব আহিছে আলু খাব আহিছে মানে আলু খাব ক'ত বেছি আমি তাকে লাগি যাম আজি এতিয়া ইয়াতে বৰ্তমান আহি পেলাই এনেকৈ বঢ়িয়াকৈ বহি আছোঁ দেই কিন্তু এতিয়া তই কি ক'ব অলপ মানে আৰু কি আৰু আহি পালোঁ আহি ভালে লাগিল আহি বাকী এতিয়া চাহ বনাব দিছে খাই যাম ঠিক আছে এতিয়া তই কি ক আমি মুনুক লৈ আছোঁ মুনুক ই মানে আমাক কি কৈছে যাওঁ হলকান যাওঁ আনি কেনে মাতি কেনে এতিয়া আমি ক'লোঁ অলপ ৰ যাওঁ ভাল লাগছে যায় কিন্তু সেয়াই ল'ব লাগে ঠিকে আছে দে সৰু চলিলে ভাল পায় অলপমান আৰু চুলি কাটটো নাচাগে শুনি দিছে আৰু চুৰ কাট হয়তো আমাৰ মাটি দিম চুৰ কাট বুলি ঠিক আছে দে মলা কাট চাট নেতাওঁ কিন্তু মোৰ তাৰ কি আছে মোৰ ষ্টাৰ বেছি নাই দেই কিন্তু মই ইংকি থাকিম কিন্তু জীৱনটো ইংকি থাকিম জীৱনটো ইংকি থাকিম পুৰা নকাট তাৰ পৰাই ওলাই আহিলোঁ আহি পেলাই প্ৰায় আমি টাৰ্ণিং পালোঁ আৰু তামোল দেখোঁ তামোলটো ক'ত ভাগাবি ৰাজা তামোলটো আগতে মাইমাতটো অলপ দূৰত আছোঁ মাইমাতটো এনেকুৱা তামোল দিছে এই বঢ়িয়া জেগা কিন্তু পাছৰ বঢ়িয়া জেগা গানটো মাৰা তেতিয়ালৈ যদি ভুল দিছি ৰাজা অলপমান মাতি তই মই মানে গান য'তে নাগাওঁ মানে এফালে ধান কাটিলে আমি কি হেৰি এফালে মানে ধান এইটো কি বুলি কয় মানে শালি খেতি বুলি কয় শালি খেতি ঘৰ পিছত আৰু আকৌ আমি বড়ো খেতি আৰম্ভ কৰোঁ জিলাপি খাবি দেই জিলাপিৰ পুচি আছে তোৰ আছে যদি কিনি খা ৰাজা এইটো চিপছ খালি ভাল হ'ব নেকি আৰু কি কৰিবি জিলাপি খাবি নে কি খাবি জিলাপি এতিয়া বনাই আছে কি থকাকৈ বনাই আছে দাদা কি সুন্দৰ গাছ আছে কি গাছ আছে তোৰ তই সিনে কৈছে তো বোলে মই যিমান তামোল বেছি জিলাপি খাব লাগিব তামোল দোকান কিনি এই তামোল কেতিয়া কিনে পাগলা ঘৰৰ পৰা খেতি এইটো যিটো খাব নোৰোৱে আৰু চাই উঠে বনাই আছে ইয়াতে জিলাপি খাব মানে অলপমান পইচাৰ বিলটোকে আমাৰ লাগিব তাতে এক কিলোতে আমাৰ পৰব 1 কিলোতে 140 টাকা আধা কিলো খাব পাৰি আৰু তিনিটা চলি বঢ়িয়াকৈ ৰচুৰো আগে মই সুধি উৰা নখাই না এই 1 কিলোত বোলে 120 টাকা আধা কিলো 60 টাকামান পৰব পইচা নাই 20 টকা আছে 20 টকা আছে বোলে এবাৰ তেতিয়া এলা কথা নোলোৱা পালোঁ এইখিনি তালত তল বুলি কৈ ভেলেবাৰী মানে ভাল লাগে যায় এনেই বহুত ধুনীয়া এতিয়া আমি আগতে ৰিলচ বনাইছিলোঁ বহুত দিন প্ৰায় 5-6 মাহ নাছিলোঁ তালত তল বুলি কৈ এতিয়া মানে যেতিয়া ধান ৰুইছিল তেতিয়া আহিছিলোঁ আমি এতিয়া ধান কাটি মানে পথাৰত লৈ গৈ মানে ঘৰত লৈ গ'ল
এতিয়া মানে আজি আহিলোঁ আহি তিনিও আছোঁ আছে আমাৰ লগৰ আৰু দুটা বৰ্তমান এখন দলঙত আছোঁ বৰ্তমান থিয় হৈ পৰিৱেশটো চাওঁ একবাৰ ধুনীয়া লাগে আৰু ধুনীয়া ৰিলচ বনাইছিলোঁ আমি মানে ৰিলচ বহুকেইটা ৰিলচ বনাইছিলোঁ আপোনালোকে চাইছে যদি চোৱা নাই ইনষ্টাগ্ৰামত চাব ৰাজা ভাই নলবাৰী বুলি আছে তাতে চাব আৰু ফেচবুকতো আছে ৰাজা ভ্লগ বুলি আছে ইউটিউবতো দিছোঁ ইউটিউবতো চাব ক'লা বগা মানুহ বুলি মাৰি চাব যদি সিটোত নাহে তাৰিক ভ্লগ এণ্ড কমেডি বুলি মাৰি চাব মানে দুটাত কোনোবা এটা আপোনালোকে পাই যাব পাৰোঁ মানে কি জানা ফাৰ্ষ্ট প্ৰথম আছিল যদি আপোনালোকে যদি তাৰিক ভ্লগ এণ্ড কমেডি বুলি মাৰে আমাৰতো একদম পাবই মিছ নাই ক'লা বগা মানুহটো তাৰমানে আমি বদলা গৈছে চেনেলটো মানে নামটো পপুলাৰ নাই পপুলাৰ হোৱাৰ পিছত আপোনালোকে নিশ্চয় ওপৰতে পাই যাব মানে এতিয়া ক'লা বগা মানুহটো নিচিনা তই বগা মই ক'লা মানুহ সেনেকৈ নামটো হোৱা গৈছে আমাৰ নামটো মানে এইটো মানে মিলাই কেনে থৈছোঁ আৰু মিলাই হোৱা গৈছে বাকী আৰু আগৰটো মানে সেইটো আছে আমি ইয়াতে যেতিয়াই মানে শ্বুটিং কৰিছিলোঁ এতিয়াতো প্ৰায় 6 মাহমান কৰাই নাই বোলে 6 মাহ 3 মাহমান কৰা নাই নেকি শ্বুটিং 6 মাহ 3 মাহ 6 মাহ সিমানেই হৈছে 6 মাহ হৈছে 6 মাহ 3 মাহমান কৰা নাছিলোঁ শ্বুটিং মানে কিবা এটা সেই প্ৰব্লেমৰ কাৰণে কৰা নাছিলোঁ সকলোৱে জানে বা মোৰ মেট্ৰিক হৈছে মেট্ৰিকৰ কাৰণে মই শ্বুটিং কৰিব পৰা নাই আৰু মেট্ৰিকটো শেষ হোৱাৰ পিছত আপোনালোক মাৰ্চ মানৰ পৰা আৰু পুৰা একদম ভাল ভিডিঅ' বুলি মানে ফেব্ৰুৱাৰীটো যাক আৰু ফেব্ৰুৱাৰী গোটেইকেইটা দিন যাক কিবাকৈ ভালে ভালে আৰু 2025 আপোনালোকক বহুত বহুত মানে ভিডিঅ'ৰ মাজতে পুৰা 2025টো যাতে সকলোৰে ভালে ভালে যায় তাৰে আমি কামনা কৰোঁ আৰু আমাৰো যাতে 2025টো বঢ়িয়াকৈ যায় আমি সেইখিনি কৰোঁ